এই ভিডিঅ'টো ৰাজস্থানৰ চিকাৰত থকা জানকীনাথ মন্দিৰৰ এগৰাকী মহিলাই সেই মন্দিৰৰ যিখিনি মাটি সেই মাটিখিনি দখল কৰিবৰ কাৰণে এটা অভিনৱ পন্থা গ্ৰহণ কৰিছে। আপুনি দেখি আচৰিত হ'ব যে এগৰাকী মহিলা নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কিমান তললৈ যাব পাৰে আৰু এই ভিডিঅ'টোৱেই তাৰ প্ৰমাণ। সেই মহিলাগৰাকীয়ে নিজৰ ভায়েকক এটা মোবাইল ফোন দিছে ৰেকৰ্ড কৰিবলৈ, কৈছে যে মই অকণমান এক্টিং কৰিম, তুমি ৰেকৰ্ড কৰা। এক্টিংটো হৈছে এজন পূজাৰী, সেই পূজাৰীজনে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰা বুলি ভিডিঅ'টো কৰিব দিয়া হৈছে আৰু মহিলাগৰাকীয়ে ভিডিঅ'টোত চিঞৰিছে, নিজৰ গাৰ কাপোৰ ফালিবলৈ চেষ্টা কৰিছে আৰু নিজৰ ভায়েকে সম্পূৰ্ণ দৃশ্য ৰেকৰ্ড কৰিছে। কিন্তু পূজাৰীজনৰ কপালখন ভাল আছিল যে আৰু এজন যুৱকে সেই দৃশ্যটো ৰেকৰ্ড কৰি আছিল আৰু যদিহে সেই যুৱকজনে সেই দৃশ্যটো ৰেকৰ্ড নকৰিলেহেঁতেন তেন্তে আজি হয়তো সামাজিক মাধ্যমত দেখিলেহেঁতেন যে এগৰাকী মন্দিৰৰ পূজাৰীয়ে এগৰাকী যুৱতীক অপদস্থ কৰিছে শাৰীৰিকভাৱে, নতুবা এজন পূজাৰীয়ে এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলাইছে। আৰু এয়া হৈছে আমাৰ সমাজ। মহিলা হ'ল বুলি ইমানো এডভান্টেজ ল'ব নালাগে, যিবোৰে সমাজখনত কিছুমান বিষ বিয়পায়। এটা ধৰ্মৰ প্ৰতি, এচাম মানুহৰ প্ৰতি মানুহৰ মনত কিছুমান বিষবাষ্প বিয়পায়। যদিহে সেই যুৱকগৰাকীয়ে আজি ভিডিঅ'টো ৰেকৰ্ড নকৰিলেহেঁতেন তেন্তে হয়তো সামাজিক মাধ্যমত এই ভিডিঅ'টো ভাইৰেল হ'লহেঁতেন। আৰু সেই মহিলাগৰাকীৰ বুদ্ধি আছিল যে কিবা উপায়েৰে বুদ্ধি কৰি চলনাৰে সেই মন্দিৰৰ মাটিখিনি দখল কৰা। যেতিয়া তাই মন্দিৰৰ মাটিখিনি দখল কৰাৰ অন্য উপায় পোৱা নাছিলে তেতিয়া এই বুদ্ধিটোকে খটুৱালে। ভাবিলে যে পূজাৰীজনক মই ব্লেকমেইল কৰিম আৰু ফচাম আৰু তেতিয়া পূজাৰীজনে নিজেই সেই মাটিখিনি আমাক দি দিব। চাওক, মানুহক সম্পত্তিৰ লোভে কিমান তললৈ লৈ যায় আৰু এয়াই প্ৰমাণ। এনেকুৱা ঘটনা আমাৰ অসমতো মাজে সময়ে ঘটে। আজিকালি মোবাইল ফোনটো আছে বুলিয়ে বহুতো মহিলাই কিন্তু এডভান্টেজ লয়। কিছুমান পুৰুষৰ ভিডিঅ'টো ৰেকৰ্ড কৰে, পাৰিলে দুটামান চৰ মাৰি দিব অন কেমেৰাত আৰু ইমান জোৰে চিঞৰিব, ওচৰত থকা যিবোৰ মতা মানুহ সেইবোৰ আহি সেই পুৰুষজনকে ঔকিল দিব আৰু সন্ধিয়ালে বা ৰাতিলে সেই মহিলাগৰাকী সামাজিক মাধ্যমত ভাইৰেল যে এগৰাকী বীৰাংগনা নাৰী যিয়ে নিজকে বচাইছে পুৰুষৰ লুলু দৃষ্টিৰ পৰা। গুৱাহাটীৰ চিটি বাছতো কেতিয়াবা এনেধৰণৰ ঘটনা ঘটে, আমি দেখিবলৈ পাওঁ। কিছুমান নিৰীহ মানুহক এনেদৰে ফচুৱা হয়। সকলো পুৰুষে একে নহয় আৰু সকলো মহিলা একেই নহয়। তেনে ক্ষেত্ৰত নিজৰ স্বাৰ্থ সিদ্ধি বা সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত এনেকুৱা পন্থা অৱলম্বন কৰিব নালাগে। এনেকুৱা পন্থাই সমাজখনত কিছুমান নেতিবাচক চিন্তাৰ জন্ম দিয়ে।